যোৱা জুলাই মাহৰ 25 তাৰিখে আমি এটা ইণ্টাৰভিউ লৈছিলোঁ হস্পিটেলিটি মেনেজমেণ্ট কোৰ্চৰ কাৰণে। আজি আমাৰ মাননীয় বিটিআৰৰ চিফ প্ৰমোদ বড়োজীৰ নেতৃত্বত বিটিআৰত যিখিনি আমাৰ সংস্থাপনৰ কাৰণে যিখিনি উদ্যোগ লৈছে, যেনেকৈ ছুপাৰ 50 মেডিকেল কোৰ্চৰ কাৰণে 50জন চিলেকশ্যন কৰা, ইঞ্জিনিয়াৰিং কোৰ্চৰ কাৰণে 50জন আমি ট্ৰেইনিং দিয়া, APSC UPSC কাৰণে আমি এনেকুৱা দি আছোঁ। সেই একেধৰণে আমি টুৰিজিম ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমি হস্পিটেলিটি এণ্ড হোটেল মেনেজমেণ্ট কোৰ্চৰ কাৰণে আমি 20জন আমাৰ বিটিআৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি বাছনি কৰিছিলোঁ। আৰু যোৱা 25 তাৰিখে এই 20জন ছাত্ৰ ছাত্ৰী চিলেকশ্যন হৈছে আমাৰ বিটিআৰৰ 4টা ডিষ্ট্ৰিক্টৰ পৰা। আৰু তেওঁলোকৰ চিলেকশ্যন কৰিছোঁ আৰু তেওঁলোকে কোৰ্চটো আমাৰ আৰম্ভ হ'ব আগষ্ট মাহৰ 7 তাৰিখৰ পৰা। আমাৰ নগাঁও চামগুৰি বুলি ঠাই এডোখৰত আমাৰ ফুড ক্ৰাফ্ট ইনষ্টিটিউট, যেটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এফিলিয়েটেড ইনষ্টিটিউট হয়, তাতে টোটেল সিট 60 সিট থাকে। তাৰে 20 সিটছ আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে আমি সংৰক্ষিত ৰাখি আমি বিটিআৰ অঞ্চলৰ ল'ৰা ছোৱালীসকলক তাতে আমি ফ্ৰী কোৰ্চ আমি দিবলৈ গৈ আছোঁ। তো এইটো 1.5 years কোৰ্চ হয়, 1 বছৰ ইনষ্টিটিউট কোৰ্চ হয়, 6 month ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং হয়। আৰু 1.5 year পিছত তেওঁলোকৰ প্লেচমেণ্টটো 100% হয়। চ' এইটো এটা ভাল যে আফটাৰ হায়াৰ ছেকেণ্ডেৰী বহুত ল'ৰা ছোৱালীয়ে পঢ়া শুনা বাদ দিয়ে বা বিভিন্ন কামৰ কাৰণে কেৰালা যায়, বেংগলোৰ যায়, গৈ ল' গ্ৰেড কামবোৰ কৰিব লগা হয়। আজি হস্পিটেলিটি মেনেজমেণ্টটো ইমান এটা ডিমাণ্ডিং কোৰ্চ হয় বা ডিমাণ্ডিং ফিল্ড হয়। আজি তাতে মেন পাৱাৰৰ স্কিল মেন পাৱাৰৰ অভাৱ হৈ আছে বিভিন্ন দেশত, বিভিন্ন হোটেলত, আনকি আমাৰ অসমতো। তো স্কিল মেন পাৱাৰ আমি যদি এইটো কোৰ্চটো আমি দিব পাৰোঁ, বিশেষকৈ এইটো ফিল্ডত, যিহেতু আমি টুৰিজিমতো হস্পিটেলিটিৰ লগত আমাৰ জড়িত হৈ থাকে। আমাৰ বিটিআৰ অঞ্চলত আপোনালোকে জানে মানস নেশ্যনেল পাৰ্ক, বিভিন্ন ধৰণৰ এনেকুৱা ৰিচৰ্টবোৰ আছে, ভাল কেটেগৰী হোটেলবোৰ আছে, ৰায়মনাতো হৈ আছে, আমাৰ বঙাইগাঁৱতো ধুনীয়া ধুনীয়া হোটেল আছে। তো এইবোৰতো এটা সময়ত হয়তো প্লেচমেণ্ট পাব পাৰে। তাৰোপৰি এইটো এটা এনেকুৱা ফিল্ড হয় য'ত সদায় কাম কৰি কিনে ভাল লাগিব, কাৰণ এনভাইৰনমেণ্টটো তেনেকুৱা হয়। আজি বহুত ল'ৰা ইঞ্জিনিয়াৰিং পাছ কৰি কিনে চাকৰি নাপায়, বহুত টেট পাছ কৰি কিনে আজিলৈকে শিক্ষক হ'ব পৰা নাই। আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিকোনো ষ্ট্ৰীমত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কিনে আজি এই ল'ৰা ছোৱালীখিনি 1.5 বছৰৰ ভিতৰত তেওঁলোকে প্লেচমেণ্ট পাব, ৱেৰ চেলাৰী উইল বি নট লেছ দেন ষ্টাৰ্টিং চেলাৰী উইল নট লেছ দেন 20,000 to 25,000। আজি সেনেকুৱা এটা কম বয়সতে এই আমাৰ 20টা ল'ৰা ছোৱালী আমাৰ বিটিআৰৰ পৰা যেতিয়া সংস্থাপন পাব, নিশ্চিতভাৱে তেওঁলোকৰ ফেমিলিও অলপমান ৰেহাই পাব। আৰু এইটো আমি 1 বছৰৰ কাৰণে ৰখা নাই, এইটো আমি কণ্টিনিউ কৰি অঞ্চলৰ পৰা ল'ৰা ছোৱালীক আমি এইটো ইনষ্টিটিউটত পঠাম এট দ্য কষ্ট অফ গভৰ্ণমেণ্ট বিটিআৰ টুৰিজিমত আমাৰ SOPD ফাণ্ডৰ পৰা আমি দি আছোঁ। তো আমি আশা কৰোঁ সকলো ল'ৰা ছোৱালীসকলক আমি আশীৰ্বাদ দিছোঁ যে তেওঁলোকে ভালকৈ তাতে পঢ়া শুনা কৰি কিনে পাছ কৰি আহক। আৰু বিটিআৰ অঞ্চলৰ আমাৰ যিসকল হস্পিটেলিটি বিজনেছত আছে, আমি যিখিনি ইনফৰমেশ্যন পাইছোঁ, বহুত গুড ৰিজাল্ট, বহুত ভাল ৰিজাল্ট আৰু খুব ধুনীয়াকৈ কাম কৰি আছে। তাৰ আগতো বহুত ল'ৰা ছোৱালী নিজৰ খৰচত তেনেকুৱাকৈ সেইটো ইনষ্টিটিউটত পঢ়া শুনা কৰিছে। আৰু ইনষ্টিটিউটৰ প্ৰিন্সিপালৰ পৰা যিখিনি আমি ইনফৰমেশ্যন পাইছোঁ, তেওঁলোকে 100% প্লেচমেণ্ট পাইছে আৰু তেওঁলোকে বহুত ভাল ৰিজাল্ট দেখাই আছে। আজিৰ দিনত তেওঁলোকে বহুত ডাঙৰ ডাঙৰ হোটেলত ভাল ভাল পোষ্টত তেওঁলোকে কামবোৰ কৰি আছে। তো মই আশাবাদী আমাৰ মাননীয় চিফ মহোদয়ৰ নিৰ্দেশ মৰ্মে তেখেতৰ যিটো ভিছন এণ্ড মিছন আছে, তাৰো এইটো সৰু এটা অংগ হয়। তো আগন্তুক দিনত এনেকুৱাকৈ বিভিন্ন ফিল্ডতো আমি যেন বিটিআৰ অঞ্চলৰ ল'ৰা ছোৱালীসকলক আমি কৰ্মসংস্থাপন দিব পাৰোঁ, সকলো যাতে নিজৰ ভৰিত থিয় হ'ব পাৰে, তাৰে চেষ্টা আমাৰ চৰকাৰে কৰি আছে। তো সেই তাৰ লগতে সংগতি ৰাখি আমাৰো টুৰিজিম ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমি 20জন ল'ৰা ছোৱালীক তেনেকুৱাকৈ আমি সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। চিলেকশ্যন প্ৰচেছ তেওঁলোকৰ এটা অৰেল ইণ্টাৰভিউ হৈছিলে আৰু এটা ৰিটেন ইণ্টাৰভিউ হৈছিলে, আৰু তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত মাৰ্কছটো চাই কিনেও চিলেকশ্যন কৰা হৈছিলে কেণ্ডিডেট। আৰু ইট উইল কণ্টিনিউ ফৰ এভৰি ইয়াৰ। অহা বছৰো কণ্টিনিউ হ'ব, তাৰ পিছৰ বছৰো হ'ব। তো 20জন ল'ৰা ছোৱালীক আমি সেইটো ইনষ্টিটিউটত আমি প্ৰত্যেক বছৰে পঠাব পাৰিম। खुलुमबाय। फैगौ 5 आगष्टनिफ्राय डुरान्ड काप फुटबल मेट्च क'क्राझाराव जागोन आरो बेनिनो जागायजेननाय जि गेलेनाय बेखौ बेखेवनो थाखाय
भारतनि डिफेन्स मिनिस्टार राजनाथ सिंह बिथाङा बाहागो लागोन भारतनि चिफ अफ द डिफेन्स बिथाङाबो फैगोन आसामनि जोंनि बयनिबो मानिजानाय चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्मा बिथाङाबो बाहागो लाफैगोन आरो बिथांजों लोगोसे गोबां डिगनिटारिसफोर फैगोन आरो गासै गुबुन गुबुन टीमा बेवहाय बाहागो लागोन आङो बयखौबो बरायदों आरो बे डुरान्ड काप जि क'क्राझाराव जागोन बियो क'क्राझारल' नङा पुरा बड'लेण्ड ओनसोलखौनो दिनै गोजोन मोनसे थासारि फैबाय आरो बेवहाय गिदिर गिदिर हाबाफारिफोरखौ लानो हानायनि मोनसे मेसेज सारा मुलुगाव बियो थांगोन आरो बेजों लोगोसे जोङो जायखौ हास्थायदोंमोन जे बड'लेण्ड ओनसोलखौ मुलुगनि मानसिफ्रा मिथिनांगौ जोंनि ओनसोलाबो जौगानांगौ दा बे बिथिङाव जोङो आगानसे आवगायलांनो हाबावगोन होननानै आं मिजिंथिदों जोंनि ओनसोलनि गेलेगिरिफ्रा लाइमोनफ्रा फुटबलजों लोगोसे गुबुन गुबुन गेलेमुआव बाहागो लागिरिफ्रा बे डुरान्ड काप फुटबल मेट्सनि गेजेरजोंनो आरोबाव थुलुंगाखांनाय मोनगोन आरो हादोरारि थाखोआव नेशनेल लेभेलाव आरो इन्टारनेशनेल लेभेलाव गेलेनो थाखाय बिथांमोना खाबु मोनगोन जोंनि जि गेलारि आरो स्टेडियाम बियो गासैबो साइडनिफ्राय मोजाङै रेडि जाबाय दा नंखायनो रायजो राजाफोरखौ बाहागो लानो थाखाय आङो बयखौबो खावलायनाय जाबाय गोजोन्थों चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसटि क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसटि क्लिनिकआ चिरां जिल्लानि एसबिआइ काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसटि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे एसटि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि इसिजि सिबिथायनि खाबुफोरखौ बे एसटि क्लिनिकआव मोनजोबगोन जुदि एसटि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन